আজি মই আলু নোহোৱাকৈ পিঁয়াজেদি পনীৰ বনাম। পনীৰৰ লগত লাগিব কেইটামান বিলাহী, সেইটো পনীৰ, মলাই পনীৰ আৰু এইখিনি গুড়ি সামগ্ৰী, মছলা আৰু ভালদৰে দেখাই থকা নাই। আৰু এইখিনি পিঁয়াজ, জ্বলা। পিঁয়াজখিনি অলপ ডাঙৰ ডাঙৰ চাইজত এনেকৈ কাটি ল'লোঁ। মই এনেকৈ কাটি চপাৰত পিচি ল'ম সৰু সৰুকৈ। গ্ৰাম মান দিছোঁ আৰু পিঁয়াজ। এতিয়া এনেকৈ পিচি ল'লোঁ। তেনেকৈ ধুনীয়াকৈ কাটা যায়, মিহি হয়। ধুনীয়া হৈছে। পিঁয়াজৰ দৰে মই বিলাহীখিনিও এনেকৈ কাটি লওঁ। প্ৰথমতে চুৰিৰে ডাঙৰ ডাঙৰ চাইজত কাটি লৈছোঁ, গোটেই গোটেই নধৰিব নহয়। পিঁয়াজ যেনেকৈ পিচি ল'লোঁ, এইখিনি মই এনেদৰে পিচি ল'ম। ধুনীয়া হৈ গ'ল নে? এতিয়া কেঁচা জ্বলা 3টা এনেকৈ কাটি দিছোঁ। বেছিকৈ খালে বেছিকৈ দিব, কমকৈ খালে কমকৈ দিব, যোনে যিমানখিনি খায়। 3টাই দিলোঁ, বেছি জ্বলাও নাই। আৰু পনীৰখিনি মই ইয়াতে অকণমান ৰেড চিলি আৰু হালধি আৰু এইখিনি আদা নহৰু পেষ্ট অলপমান সানি ল'লোঁ। মলাই পনীৰ হয়। কেৰাহীখন পাতি মিঠাতেল দি ভাজিম। জুইটো কমাই লোৱা আছে। পিঁয়াজ এইখিনি ভাজা হ'লে এতিয়া দিম কাটি লোৱা জ্বলাখিনি এইখিনি তেলতে, আৰু দালচেনি এটা পিচ দিছোঁ, আৰু দিছোঁ তেজপাত 2 কিলা, আৰু পাঁচফোৰণ, চাহি জিৰা অলপমান, আদা নহৰু পেষ্ট আৰু হালধি। এইখিনি অলপ লৰাই দি পিঁয়াজখিনি দিম। কাটি লোৱা পিঁয়াজখিনি দিলোঁ। অলপ সময় এনেকৈ ভাজিব লাগিব। পিঁয়াজৰ পানীটো শুকাব লাগিব। আদা শুকোৱা হওঁতে তাৰমানে বিলাহীখিনি দিম। কিছু সময় এনেকৈ লাৰি থাকিব লাগিব। পানী শুকালে এতিয়া দিম অলপ
মছলা মানে আগতে দালচেনি ভিজাই দিছিলোঁ এই ভাজি মছলাখিনিত ইলাচি লং আছে আৰু দিম বিলাহী দিম এতিয়া এইখিনিও এনেকৈ লৰাব লাগিব কাৰণ পানীখিনি শুকাব লাগিব নহয় 30 ছেকেণ্ডমান ঢাকি ৰাখিম বস্তুটো অলপ সিদ্ধ হোৱালৈ 30 ছেকেণ্ড হৈ গ'ল বস্তুটো যিমানে ভাজিব পাৰি সিমানে বস্তুটো ভাল হয় অলপ ভাজোঁতে সময় লাগে আৰু এতিয়া দিম জিৰা পাউডাৰ পানীখিনি শুকাই গ'লে এতিয়া পানী দিম পানীখিনি শুকুৱালৈ এনেকৈ ভাজিলে বহুত সোৱাদ হয় এতিয়া মই পানী দিম গৰম পানী ব্যৱহাৰ কৰিছোঁ গৰম পানী দিলে সোনকালে হয়ও আৰু দিলে ভাল হয় আৰু কেমেৰাটো ইমান ঠিক নহয় সেইকাৰণে পিকচাৰটো অলপমান বেলেগ বেলেগ দেখা গ'ল এনে কালাৰটো কিন্তু ধুনীয়া হৈছে এতিয়া ভাজি লোৱা পনীৰখিনি দি দিম এইখিনি এতিয়া দিম সোৱাদৰ কাৰণে নিমখখিনি বাকি দিব লগা মছলা নাই আৰু অলপ সময় ঢাকি থৈ দিম কিছু পানী হৈ গ'লে এতিয়া হ'বৰ হৈছে এতিয়া দিম অলপ কচুৰি মেথি এতিয়া দিম কচুৰি মেথি অলপ আৰু নৰসিংহ গুড়া অলপ দিছোঁ আমি শুকাই থোৱা আছে এতিয়া আমাৰ আঞ্জা ৰেডি পিঁয়াজ পনীৰ আমাৰ ৰেডি হৈ গ'ল বহুত সোৱাদ হয় এনেকৈ বনাই চাব আৰু ট্ৰাই কৰিব বিৰাটেই ধুনীয়া লাগে